গাইজ বিয়া গুচি গ'ল পৰহি তো আজি আৰু এইফালে খানা চলি আছে মই বিচনাত বাগৰি আছোঁ মানে কথাটো কি হ'ল সেইটো ইমান ভাল নহয় ভাত খাম মানে একদম এনেকৈ ৰাখিব লাগে গোটেই ৰাতিটো তো ইফালে বাহিৰত আছিলোঁ অলপমান ভিতৰতে অলপ ৰেষ্ট কৰি আছোঁ অলপ বাহিৰৰ পৰিৱেশটো দেখুৱাই আছিলোঁ হা মানে কি হ'ল কথাটো ৰাতিপুৱা গ'লোঁ বজাৰ কৰি আহিলোঁ মই দিছিলোঁ মাংস মাছ তাছ আৰু আবি জাবি আদি কিবা কিবি চব জিনকৈ লৈ আহিলোঁ এতিয়া আৰু ইফালে বনাই আছে আঞ্জা কুটা হ'ল নেকি খবৰটো লওঁ লগতে আপোনালোককো অলপ পৰিৱেশটো দেখুৱাই আছোঁ সেয়া হয় ভিডিঅ'টো চাই থাকিব লাষ্টত লাগি সেই মজাটো পাব ন বলক আমি বাহিৰত ওলাইছোঁ ইফালে বাহিৰৰ পৰিৱেশটো দেখুৱাইছোঁ আজি মানে লাষ্ট খানা কৰ্মচাৰী খানা ইফালে আৰম্ভ দিছে আমাৰ ৰান্ধনীগিলা আহিছে সেইফালে বনাই আছোঁ এই ৰঙা আছে এইটো আমাৰ মেইন ৰান্ধনী এইটো ৰমেশ দা প্ৰফেশ্যনেল হয় না প্ৰফেশ্যনেল কাৰোবাৰ যদি বিয়া চিয়া লগা হয় মোৰ লগত কণ্টেক্ট কৰিলে হ'ল ইফালে আমাৰ নিৰংকা আছে পুৰা স্পেচিয়েল ৰান্ধনী এই দুটা যি হ'লেও প্ৰগ্ৰাম হ'লেও কথা নাই আৰু মানে আহি যাব কলি হ'ল খালি হ'লেও কথা নাই যিমান দূৰ হ'লেও কথা নাই মালটো মেইন ইফালে আমাৰ আঞ্জা কটা মানুহ আছে ইফালে এটা কাটি আছে কি হ'ব এইটো কি হ'ব বোলে আলু ভাজা হ'ব খালি চিংগল আলু ভাজা হ'ব আৰু ইফালে আমাৰ সেই হিমা মছলা পাতি আছে এইখিনি হ'ল বাহিৰৰ পৰিৱেশ মানে আছে মানুহবিলাক আহি পোৱা নাই দেই আছে আমাৰ এই যেতিয়াই আঞ্জা ধুই আছে এইফালে মামাই ধুই আছে আমাৰ পুৰা চাহ দিয়া মানুহ আজি খানাৰ মেইন বস্তু কেইটা আছে 1 2 3 4 5 6 7টা এটা হোৱা নাই এটা হোৱা নাই চাফা কৰি থাকে চলি আছে মছলা আছে আমাৰ এইকেইটা ৰান্ধনী এইকেইটা মৰম জান আমাৰ খৰিং কাহাৰ বউটো ধনজিতা লুকাইছে লাজে কৰে ইমান কাক লাজ কৰে কি লাজ কৰিব লাগে ন হাই দিব লাগে আৰম্ভ হৈ গ'ল মানে দুটা বেচ উঠিলে এইখিনি